নমস্কাৰ ভিউৱাৰসকল, জনপ্ৰিয় দুবৰি দলিচা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কিয়নো ভিউৱাৰসকল, যোৱাটো খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে কুণালে নৈক ঘৰলৈ লৈ আহে আৰু মাকক কোৱাত মাকে প্ৰথমে খং কৰে আৰু উৰুলি দি ভিতৰলৈ সুমুৱাই আনে। আনফালে দেখিবলৈ পাইছিলে নৈয়ে মনটো মাৰি থকাৰ কাৰণে কুণালৰ মাকে কি হৈছিল বুলি সোধে আৰু কুণালে একো নাই হোৱা বুলি কয়। আৰু পেহীয়েকে নৈক সেইদিনা কি হৈছিল বুলি সোধে আৰু মাকে আগৰ কথাবোৰ উলিয়াই থাকিবলৈ হাক দিয়ে, নতুনকৈ জীৱনটো গঢ়িবলৈ কয়। আনফালে নৈৰ আইতাকে নৈৰ ফোন নকৰাৰ কাৰণে চিন্তা কৰি থাকে। ফালে নৈৰ আগৰ কথাবোৰ জানিবলৈ পেহীয়েকে মেঘাক নৈক সুধিবলৈ কয় আৰু মেঘায়ে এই কাম নকৰোঁ বুলি কয়। আনফালে আজিৰ খণ্ডটোত দেখিবলৈ পাব পেহীয়েকে নৈক আগৰ বিয়াখন কিয় ভাগিল সেইটো সুধিব। এতিয়া বাৰু নৈয়ে সকলোবোৰ কথা পেহীয়েকৰ আগত কৈ দিব নেকি বাৰু, জানিব পাব আজিৰ খণ্ডটো। আনফালে আজিৰ খণ্ডটোত দেখিবলৈ পাব নৈয়ে আহি পোৱা কথাটো নৈৰ ঘৰত জনোৱা নাই কাৰণে সেই কথাটো নবৌৱেকে সুধিব আৰু ফোন কৰি জনাবলৈ ক'ব। এতিয়া বাৰু নৈয়ে ফোন কৰি ঘৰত কি ক'ব, এই সকলোবোৰ জানিব পাৰিব আজিৰ খণ্ডটো। সেয়েহে ভিউৱাৰসকল, আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব। কোনে কোনে দুবৰি দলিচা ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।